হাৰাম জাতি ছোৱালী ঘৰখনত কি খাবলৈ নাপাইছিলি সেই ডাম্পাৰ চলোৱা ল'ৰাটোলৈ তই পলাই যাব লাগে নে বাৰু গাঁৱৰ মানুহে হাঁহিব এতিয়া গাঁৱখনে হাঁহিব গাঁৱৰ মানুহে হাঁহিব বৰণী জীয়েকে বুলিব ইমান ভাল ভাল কলেজত পঢ়ুৱালে ইঞ্জিনিয়াৰিং কলেজত পঢ়িলে তোৰ মূৰটোত কি আছিলে হাৰাম জাতি তোৰ মূৰটোত কি আছিলে মাৰৰ মূৰটো কেলে খাই থবলি গোটেই গাঁৱৰ মানুহে এটা লেলে চেছে কৈছে বাপেকেইটা আজি আহি পেলাই দিব নহয় ভালকে দিব অকল মাকজনীকে দুখ দিয়ে ছোৱালীয়ে যে বাহিৰৰ কলেজত পঢ়ি পেলাই কি কৰি আছে সেইটো নাজানে নহয় কলেজত পঢ়িছে হা এনেকুৱা ছোৱালী কলেজত পঢ়ুৱাবই নালাগে জহনী জাতি ছোৱালীয়ে বাহিৰত পঢ়ি মাকৰ সুনাম সেয়ে আনিলে খুইদ জীয়েকতো ইমান ভাল মুম্বাই কালকাতা ৰাজস্থানত পঢ়িছে যদিও তাহাঁতৰ ধুন নাই ফেচ নাই আমাৰ এজনী নতিনী ননপিতা দিম ৰ কলোৱা কি কথা ঘৰ লামগে নহয় ঘৰতে দিমগে ইমান সৰুতে কিহৰ পিপিয়নি উঠিছে বা ইহঁতক খুইদলে ফোন এটা কৰি লচোন খুইদ ডাঙৰ কথা এটা হ'ল নহয় গম পাইনে আমাৰ পিয়া পলাই গ'ল নহয় ক'বা হেনো দাম পাচলা ল'ৰাটোলৈ পলাই গ'ল তাকেহে আইন পুলিচত দিছো এতিয়ালৈকে পুলিচে অহা নাই যামচোন ওলাব ক'লোৱা কি কথা চাই আহিমগে মই কৈছো ইমান ভাল কলেজত পঢ়াইছে চা ইঞ্জিনিয়াৰিং কলেজত পঢ়িছে ইমান ভাল ফেচিলিটি পাইছে চা এইখন ঘৰত বাৰু কি খাবলৈ নাই কি পিন্ধিবলৈ নাই চাচোন বাৰু একদম সুখৰ ৰখাইছো মানে এজনী ছোৱালী অন্তৰখনেহে জানে কিমান কান্দিছো মোলে ৰাতিপুৱাই ফোন কৰিছে বোলে তহঁতৰ বোলে ছোৱালীজনী পলাই গ'ল বোলে চাওঁচোন ৰ মই আৰু কেইটামান ফোন আছে কৰি লওঁ কত কষ্ট কৰিলো ষ্টাৰ প্লাছত নাচিম বুলি ক'লে ছোৱালী সেয়া ষ্টাৰ প্লাছত নচোৱালোগে সেয়া গুৱাহাটীত সেয়া লতাশিলত নাচিম বুলি ক'লে লতাশিলত নচোৱালোগে এইবোৰ ফলক পালে মূৰত পাই কি আছে এইবোৰ ফলক আজিয়ে চলাই পেলা তাই মান মৰ্যাদা যদি মাকৰ নুবুজিলে ভাবিছিলো বোলো ধনী মানুহ গৈ ল'ৰা এটা চাই মেলি তাইক বোলো বিয়া এখন দিম কিমান আশা আছিলে এইবোৰ ফলক পালে এইবোৰ ভাঙিয়ে পেলাও নেকি দিদি এইবোৰ লৈ যা এইবোৰ জ্বলাই পেলাগে যা ছোৱালীয়ে যেতিয়া বুজি নাপালে আৰু এইবোৰ ফলক থৈ লাভ নাই নহয় মই এইখন ঘৰত সোমাবলৈ নিদো বাপেকো আজি কম আহিলে এইখন ঘৰত তাই কোনো চান্সে নাই হাৰাম জাতি ছোৱালী হাৰাম জাতি তাই মৰণ প হাৰাম জাতি ছোৱালী যোৰহাটত পঢ়িবলৈ দিলো ইঞ্জিনিয়াৰিং পঢ়িছে বাপেকৈ মাকৈ মোৰটো খালে নহয় টেষ্টটো পা ক'ত যাবি আৰু কথাটো গম নেপা নি গাঁৱৰ গোটেই ৰাইজে গম পায় ছোৱালীক যোৰহাটত সেয়া পঢ়িবলৈ পঠালো ছোৱালীয়ে ক'ৰবাত দাম পাওলা ল'ৰা এটাক ভাল পাই পলাই গুচি গ'ল মাকজনীয়েহে জানে কিমান অন্তৰত দুখ পাইছো সেইটো কাৰণেহে থানা পৰা আহোগেচোন কি ডিচিশ্যন দিয়ে ৰচোন দে শুনা আকৌ তোমালোকৰ ঘৰত মাৰিব নিব গালি পাৰিব নিব এই মায়ে মাতিছে যেতিয়া যাওঁ ব'লা একো নহয় মাৰিলেও মাৰিব কাটিলেও কাটিব ব'লা কি হ'ব ঠিক নাই আজি তোমালোকৰ এইখন জেগা বৰ ধুনীচোন তোমালোকৰ ঘৰটো ধুনীয়া হ'ব চাগে ন একো নহয় আজিকালি টকা পইচাই নোখোৱাই মৰমটোহে লাগে জানা এইখন জেগাখন কি হয়নো এইখন অইল কলনি হয় একো নহয় আহা ভয় নকৰিবাচোন এইটোৱে আমাৰ ঘৰ এইটোৱে হয় কি হ'ল ইমান খৰ লাগিবলগীয়া কি আছে ব'লা যাওঁ আহা ব'লা নামাই আহা কৈছোৱে দেখোন একেটা কথাকে কৈ আছে আকৌ মায়ে শুনি পাব জানা এনেই গাত একো নাই বজাওঁ বজোৱাচোন তুমি লাগিছে দেই পিটিকা নবনালে হ'ব ছোৱালী দেখোন বাইদেউ মাতিছে মই আকৌ মায়ে এজনী বুলি আহিছে আহিলি ছোৱালী তই ইমান ডাঙৰ কামটো কৰিবি বুলি মই ভবা নাছিলো গম পাওনে এসপ্তাহ দেখা নাই তোক কিমান মহে জানো এতিয়া নেউলৰ চকু পানী উলিয়াব নালাগে খুকুটিয়াই দি মাৰে বাপৰে টেষ্টটো পাই খাই পেলাই গৈছিলি নহয় গোটেই গাঁৱৰ মানুহে লেলে চাইছে কৈছা ছোৱালী তই জানো নে নাজানো পাওঁতেতো তোক ঘৰলৈ মই লৈ অহাগে নাই গাঁৱৰ মানুহ ওলাব নোৱাৰা হলো ছোৱালী বিপদ যোৰহাটত পঢ়িবলৈ দিছা পঢ়িবলৈ দি পেলাই তই এতিয়া এই ফুকলে ল'ৰাটোলে কেলে বিয়া হলি হাৰাম যদি কেলে বিয়া হলি
বাপেৰে ভাবিছিলে সেই ধুনীয়া বোলে OABC কৰা বোলে আৰ্মি কৰা ল'ৰাটোলে বিয়া দি বুলি ভাবিছিলে তই সেইটোলে গৈ কি খাবি হা এইটো আজি হিষ্ট কৰিব লাগিব জোৱাই আকৌ এখন ঘৰ জোৱাই হ'ব লাগিব তেতিয়াহে তোৰ লগত থাকিব পাৰিব তাই একদম যোৰহাটত পঢ়িবলৈ দি তাই একদম পিককে ৰেল গাড়ীখনলৈ পোকৰতে পলাই গুচি গ'ল তহঁতৰ নিচিনা চা ছোৱালীক সৰুতে ভীমকল খাই মাৰিব লাগিছিলে কবি কি আৰু কবি যে ইয়াত যদি থাকে তেতিয়া থাকিব পাৰিব নহলে কিন্তু একদম ধুম খেদন দিম মিনতি আকৌ খাই জানি হা যেতিয়া মেখেলা দেখি খেদিম নহয় সি আকৌ সাৰ নাপাব সেইটো কাৰণে কবি ঘৰ যোৱাই যদি হয় নহয় আজিয়ে লেখা পঢ়া কৰি দিব লাগিব মোক কৰ ল'ৰা কি কথা নাজানো নহয় ভালেই হ'ল চহী এটা মাৰি লওক এনেও ঘৰত মোৰ ল'ৰা নাই যেতিয়া ঘৰ যোৱা হৈ থাকিব আকৌ সেইটোকে বিচাৰিছিল চহী নামাৰিলে নহ'ব নহয় আকৌ চহী মাৰি ৰখা চহী এটা মাৰি লম আই সি ঘৰত থাকিবই লাগিব মোৰ ঘৰত চোৱা ইয়াতে চহী এটা মাৰি দিয়াচোন চহী মানে কি চহী নো মাৰিলে হ'ল চহী এটা ঠিক আছে আপুনি কৈছিলে মাৰি দিবা হৈ গ'ল আৰু আজিৰ পৰা মোৰ মতে চলিব লাগিব আৰু এখন ঘৰ চহীটো কি চহীটো কম আৰু এখন ঘৰত থাকিব লাগিব আৰু এখন ঘৰত নাথাকা যদি ঘৰ যোৱা হিচাপে কিন্তু তুমি নিজে চেপাই থৈ দিব লাগিব মোৰ ছোৱালীক মাত্ৰ মই বাহিৰলৈ ওলাই যাবলৈ নিদিওঁ